নমস্কাৰ বন্ধু বান্ধৱীসকল, ভক্তি দৰ্শন অসম চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই সূৰ্যৰ বিষয়ে কিছু কথা আপোনালোকলৈ লৈ আহিছোঁ। আমাৰ হিন্দু ধৰ্মৰ মতে এজন উপাসক দেৱতা হৈছে সূৰ্য। সূৰ্যৰ বিষয়ে কিছু চমু আভাস আপোনালোকে লৈ আহিছোঁ। যদি ভাল পায় তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰিব বুলি মই আশা কৰিলোঁ। হিন্দু ধৰ্মৰ এজন মূল উপাসক দেৱতা হৈছে সূৰ্য। পৌৰাণিক ভাৰতীয় সাহিত্যত সূৰ্যক আদিত্য, অৰ্ক, ভানু, সবিতুৰ, পোষণ, ৰবি, মাতণ্ড, মিত্ৰ, ভাস্কৰ, প্ৰভাকৰ, পথিৰাৱণ আৰু বিভাষণ আদি নামেৰে সম্বোধিত কৰা হৈছে। ৰাজস্থান, গুজৰাট, মধ্যপ্ৰদেশ, বিহাৰ, মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ, ঝাৰখণ্ড আৰু উৰিষ্যাৰ সৌৰপন্থীয়তাত সূৰ্যৰ উপাসকসকলৰ মাজত তেওঁৰ গুৰুত্ব অধিক। হিন্দু ধৰ্মৰ প্ৰধান 5জন দেৱতাৰ মাজত সূৰ্য অন্যতম। স্মাৰ্ট পৰম্পৰা অনুসৰি ব্ৰহ্মত্ব প্ৰাপ্তিৰ বাবে সূৰ্য এক অপৰিহাৰ্য দেৱতা। সূৰ্যক প্ৰায় 7টা ঘোঁৰাই টনা এখন ৰথত উপবিষ্ট হিচাপে চিত্ৰায়িত কৰা হয়। এই দৃশ্যমান 7 ৰং আৰু সপ্তাহৰ 7টা দিনক প্ৰতিনিধিত্ব কৰে। মধ্যযুগীয় হিন্দু ধৰ্মত সূৰ্যৰ নামেৰে ত্ৰিদেৱ অৰ্থাৎ ব্ৰহ্মা, বিষ্ণু আৰু শিৱকো বুজোৱা হৈছিল। কিছুসংখ্যক প্ৰাচীন সাহিত্য আৰু কলাত সূৰ্যক ইন্দ্ৰ, গণেশ বা অন্য দেৱতাৰ সৈতে সমূহীয়াভাৱে উপস্থাপন কৰা হৈছিল। বৌদ্ধ ধৰ্ম আৰু জৈন ধৰ্মৰ কলা আৰু সাহিত্যতো সূৰ্যৰ উপস্থিতি দেখা পোৱা যায়। সূৰ্যক এক চক্ৰৰ সৈতে চিত্ৰায়িত কৰা হয়। ইয়াক ধৰ্মচক্ৰ নামেৰে জনা যায়। ভাৰতীয় জ্যোতিষশাস্ত্ৰৰ মতে সূৰ্য সিংহ ৰাশিৰ অধিপতি। হিন্দু দিনপঞ্জী অনুসৰি ৰবি নামেৰে তেওঁ ৰবিবাৰৰ অধিষ্ঠাতা দেৱতা। সূৰ্য দেৱতাৰ প্ৰতি উৎসৰ্গিত প্ৰধান উৎসৱ পাৰ্বণসমূহ হৈছে মকৰ সংক্ৰান্তি, পোংগল, সম্বদশমী, ৰথ সপ্তমী, ছট পূজা আৰু কুম্ভ মেলা। ত্ৰয়োদশ শতিকাৰ সম্ভৱতঃ উত্তৰ ভাৰতলৈ মুছলমানসকল আগমনৰ লগে লগে বিষ্ণু আৰু শিৱৰ বাহিৰে অন্য বৈদিক দেৱতাসকলতকৈ অধিক কালজুৰি হিন্দু ধৰ্মৰ এগৰাকী প্ৰধান দেৱতা হিচাপে পৰিগণিত হৈ অহা সূৰ্যৰ উপাসনা বহুলাংশে হ্ৰাস পায়। নতুনকৈ সূৰ্যৰ মন্দিৰ নিৰ্মাণ হোৱা কাৰ্য প্ৰায় বন্ধ হৈ পৰে। পুৰণি মন্দিৰসমূহৰ কিছুসংখ্যক পিছলৈ অন্য দেৱতাৰ প্ৰতি উৎসৰ্গিত হ'বলৈ ধৰে। সূৰ্যক বিষ্ণু আৰু শিৱৰ সৈতে লীন কৰা বা তেওঁ সেই দুয়োগৰাকী দেৱতাতকৈ নিম্ন পৰ্যায়ৰ বুলি গণ্য কৰাৰ এক ৰীতি আৰম্ভ হয়। ঋগ্বেদৰ প্ৰাচীনতম শ্লোকসমূহত উদিত বেলি তলৰ প্ৰসংগত সূৰ্যৰ উল্লেখ কৰা হৈছে, য'ত তেওঁ আন্ধাৰ নাশ কৰি সকলো জীৱ শুভ শক্তি আৰু জ্ঞানৰ সংবৰ্ধন কৰিছে। কিছুসংখ্যক শ্লোকত সূৰ্যৰ অৰ্থ হৈছে এক জড় পদাৰ্থ বা আকাশৰ এক ৰত্ন। অন্য কিছু শ্লোকত তেওঁ এজন মূৰ্তমান দেৱতাৰ ৰূপত উল্লেখ কৰা হৈছে। ৰাতিপুৱা বা দোকমোকালিত দেৱী উষাৰ সৈতে সূৰ্যৰ ওতঃপ্ৰোত সম্পৰ্ক দেখা যায়। তেওঁক কোনো সময়ত উষাৰ পুত্ৰ বা স্বামী বুলি উল্লেখ কৰা হৈছে। ঋগ্বেদত সূৰ্যৰ জন্ম বা প্ৰতিপালন সম্পৰ্কে বৰ্ণনাৰ ভিন্নতা পোৱা যায়। বিভিন্ন দেৱ দেৱী যেনে আদিত্য, অদিতি, দস্যু, মিত্ৰ, বৰুণ, অগ্নি, ইন্দ্ৰ, সোম, পুৰুষ, ধাত্ৰী আৰু ইন্দ্ৰ সোম, ইন্দ্ৰ বৰুণ, ইন্দ্ৰ বিষ্ণু, পুৰুষ, ধাত্ৰী আদিক যুটীয়াভাৱে বা দেৱতা সমাজে বৰুণৰ তত্ত্বাৱধান লোৱাৰ কথা উল্লেখ আছে। অথৰ্ব বেদৰ মতে সূৰ্যৰ আবিৰ্ভাৱ বৃত্তাসুৰৰ পৰা হৈছিল। বেদত সূৰ্যৰ দ্বাৰাই জাগতিক বিশ্বব্ৰহ্মাণ্ড বা প্ৰকৃতিৰ উদ্ভৱ হোৱা বুলি কোৱা হৈছে। হিন্দু ধৰ্মৰ সৃষ্টি, স্থিতি আৰু প্ৰলয়ৰ কাৰক বিভিন্ন ত্ৰিমূৰ্তিৰ অন্যতম হিচাপে সূৰ্যৰ বৰ্ণনা পোৱা যায়। এনে ত্ৰিমূৰ্তিৰ ভিতৰত সূৰ্য হৈছে অগ্নি আৰু বায়ু অথবা ইন্দ্ৰ অন্তৰ্ভুক্ত হৈছে আৰু তেওঁলোকৰ একেলগে ব্ৰহ্ম বুলি কোৱা হৈছে। বৈদিক সাহিত্যৰ অন্যতম ব্ৰাহ্মণসমূহত যেনে শতপথ ব্ৰাহ্মণ একেটা শ্লোকত অগ্নিৰ সৈতে সূৰ্য উল্লেখ কৰা আছে। সূৰ্যই দিনত ভাগত নিজ কাৰ্য সম্পাদন কৰাৰ বিপৰীতে ৰাতি ভাগত অগ্নিয়ে দায়িত্ব গ্ৰহণ কৰাৰ কথা বৰ্ণনা কৰা হৈছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, জ্যেষ্ঠজন। আজি মই আপোনালোকৰ ওচৰত সূৰ্য দেৱতাৰ বিষয়ে কিছু নজনা কথা ক'বলৈ চেষ্টা কৰিলোঁ। যদি ভাল পায় লাইক আৰু শ্বেয়াৰ কৰি দিব। আকৌ এনেকুৱা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ মই পুনৰ আহিম। আজিলৈ